1500 শতিকাত স্থাপিত এখন শৈৱ শক্তিপীঠ ৰাইজৰ মাজত পৰিচিত বিল্বেশ্বৰ দেৱালয় হিচাপে হিন্দু মুছলমানৰ মাজৰ সম্প্ৰীতি বিল্বেশ্বৰ দেৱালয়ৰ অন্যতম বৈশিষ্ট্য কোচ ৰজা নাগাক্ষৰ দিনতে স্থাপিত হৈছিল ঐতিহাসিক বিল্বেশ্বৰ দেৱালয় শিৱ মন্দিৰ হিচাপে খ্যাত দেৱালয়খনত আছে হিন্দু ধৰ্মীয় বিভিন্ন দেৱ-দেৱীৰ মূৰ্তি নলবাৰী জিলাৰ পৰা প্ৰায় 10 কিলোমিটাৰ দূৰত্বত বেলহৰত অৱস্থিত দেৱালয়খনৰ সুকীয়া বৈশিষ্ট্য বিদ্যমান প্ৰবাদ অনুসৰি এঘৰ মানুহৰ আছিল এজনী গাই গৰু গৰুজনীয়ে প্ৰায়ে বেলহৰৰ এটি নিৰ্দিষ্ট এলেকালৈ আহি স্বতঃস্ফূৰ্তভাৱে গাখীৰ দিছিলহি ঘটনাৰ পম খেদি গৰুৰ গৰাকীয়ে আহি দেখিছিল তাত এজোপা বিৰিণা আছে মাটি খন্দাৰ পিছত উক্ত ভূমিতে উদ্ধাৰ হয় এটি শিৱলিংগ কোৰেৰে খন্দাৰ ফলত এচুৱা ভাগি যায় লিংগটোৰ এয়া পুৰণি প্ৰবাদ অনুসৰি প্ৰচলিত মন্দিৰৰ অন্তৰালৰ কাহিনী বিল্বেশ্বৰ দেৱালয় প্ৰতিষ্ঠা হোৱাৰ কোনো চন তাৰিখ আমি দিব নোৱাৰিম কিন্তু ৰজা নাগাক্ষৰ দিনা ঠিক নৰকাসুৰৰ এই সমসাময়িক কালত এই দেৱালয় প্ৰতিষ্ঠা হোৱা বুলি লোকবিশ্বাস আছে বা আমাৰ তেনেকুৱা শিলালিপিও আমাৰ ঐতিহাসিক দেৱালয়খনে হিন্দু মুছলমানৰ মাজত সম্প্ৰীতি ৰক্ষাৰ ক্ষেত্ৰত গঢ়ি তুলিছে এক সাঁকো যি সাঁকোৱে আজিও কটকটীয়াকৈ ধৰি ৰাখিছে সমন্বয়ৰ ভেটি পৰম্পৰা অনুসৰি দেৱালয়ত আজিও প্ৰচলিত হৈ আছে পাইক প্ৰথা এই প্ৰথাৰ জৰিয়তে স্থানীয় ইছলামধৰ্মী লোকসকলক ৰজাই ভূমি প্ৰদান কৰিছিল তদুপৰি দেৱালয়ৰ কামত নিয়োজিত কৰিবলৈ মুছলমান লোকসকলক প্ৰদান কৰিছিল হুজুৰি উপাধি তেতিয়াৰে পৰাই দেৱালয়খনত চলি আহিছে এক বিশেষ পৰম্পৰা দৈনন্দিন ভগৱানৰ বাবে আগবঢ়োৱা ভোগৰ থালিৰ এক অংশ প্ৰদান কৰা হয় মুছলমান লোকসকলক সম্ভৱতঃ বিল্বেশ্বৰ দেৱালয়ে এনে এক হিন্দু ধৰ্মীয় তীৰ্থস্থান য'ত হিন্দুসকলৰ লগতে মুছলমান লোকেও সমানে মন্দিৰৰ কাৰ্যত আগভাগ লয় ইয়াৰ পৰা আহোমলৈ যায় আমাক ইয়াত মাটি দান দিছিল আমাৰ মুছলমান সম্প্ৰদায়ক আৰু ইয়াত আমাৰ এখন থালৰ ব্যৱস্থা কৰিছিল আৰু ইয়াৰ বিচাৰৰ দায়িত্ব আচলতে আমাৰ হুজুৰিসকলক দিয়া হৈছিল তাৰমানে জুৰিৰ ব্যৱস্থা কৰা হৈছিল আমি তেতিয়াৰ পৰা আজিলৈকে ইয়াত আমি সেই ধৰণে চলি আছোঁ আৰু আমাৰ ইয়াত কোনো হিন্দু মুছলমান বুলি পেলাই কোনো এটা চিন ভাৱ হোৱা নাই আৰু আমাৰ মন্দিৰত আনকি পৰিচালনা সমিতিটো মই বহুবাৰ ইয়াত তাৰমানে প্ৰশাসনীয় বিভাগত মোক ইয়াত ৰখা হৈছে বা মোক নহয় আমাৰ সম্প্ৰদায়ৰ বহুত মানুহে ইয়াত ৰাখে পূৰ্বতে ৰজাই প্ৰদান কৰা ভূমিসমূহ আছিল কৰমুক্ত কিন্তু বৰ্তমান চৰকাৰে সেই লোকসকলৰ পৰা সংগ্ৰহ কৰে মাটিৰ খাজনা সময় সলনি হ'ল কিন্তু সলনি নহল দেৱালয়ৰ লগত জড়িত হিন্দু মুছলমান লোকসকলৰ মাজত থকা ঐক্যৰ এনাজৰীডাল পূৰ্বৰ দৰে সেই একেই একতাৰ এনাজৰীৰে বান্ধ খাই আছে দুয়োটা ধৰ্মৰ লোকসকল যিয়ে দেৱালয়খনৰ মৰ্যাদা বৃদ্ধিৰ লগতে জনসমাজলৈ বিয়পাই দিছে সম্প্ৰীতিৰ বাৰ্তা নলবাৰীৰ পৰা কৈলাশ ডেকা ৰিপৰ্ট ইটিভি ভাৰত অসম